ইয়াৰ উপস্থিত সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীলৈ মোৰ আন্তৰিক ৰঙালী বিহুৰ অভিনন্দন শেহতীয়াকৈ অলপ দেৰিকৈ হ'লেও জ্ঞাপন কৰিছোঁ জনাইছোঁ। এইফালে সোমাই আহোঁতে এইটো ওচৰতে শ্বপিং গৃহ এটি নাই জানো? সোমাই আহোঁতে মই লগে লগে সপোন দেখিলোঁৱেই। কি দেখিলোঁ? অহা 6 মে'ত যেতিয়া গংগা মুক্তি পাব, সমগ্ৰ অসম তথা ভাৰতৰ য'ত য'ত অসমীয়া ছ'চাইটি আছে তাত যেতিয়া মুক্তি পাব, এই 6 তাৰিখৰ পিছত যেনিবা মই ইফালে পাৰ হৈ গৈছোঁ। আজি যেনেকৈ দেখিছোঁ মই ছবি গৃহটি দেখিছোঁ, তাত কিন্তু মই আজিতকৈ অলপ ব্যতিক্ৰম দেখিছোঁ। কি দেখিছোঁ? সন্মুখত বিশাল লাইন, বিশাল মানুহৰ জুম। কি চাবলৈ ৰৈ আছে? গংগা। গংগা চাবলৈ ৰৈ আছে। সেই মই যিটো সপোন দেখিলোঁ, সেই সপোনটি তোমালোকে যাতে বাস্তৱ ৰূপ দিবলৈ আগবাঢ়ি আহা 6 মে'ত। কিয়নো আমি আঞ্চলিক ভাষাৰ ছবিসমূহ যেনেকৈ আমি বেলেগ ভাষাৰ ছবিসমূহ তেওঁলোকৰ মানুহে চাই উৎসাহিত কৰি যেনেকৈ সমগ্ৰ ভাৰতবৰ্ষ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢ়িয়াই আনিছে বেলেগ আঞ্চলিক ভাষাৰ ছবি, ঠিক তেনেকৈ আমাৰ অসমীয়া ভাষাৰ ছবিও যাতে বিশ্বৰ দৰবাৰত সেই একে পৰ্যায়ত গতি কৰে, আমি সকলোৱে সেইটো কামনা কৰিব লাগে নে নালাগে? লাগে। গতিকে বাকীখিনি কলেজীয়া ষ্টুডেণ্ট, গতিকে বাকীখিনি মই ইমান বুজাই কোৱাৰ দৰকাৰ নাই, নিশ্চয় নহয় জানো? গতিকে গংগা চাবলৈ আহিবা। মই ৰঞ্জন চলিহা নামৰ এটি খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ। গতিকে খলনায়ক মালয়টো নিশ্চয় বেয়া মানুহেই হ'ব, ভিলেইন বেয়া মানুহেই হ'ব, খুবেই বেয়া মানুহ। যেনেকৈ মুখ্য চৰিত্ৰ যেনেকৈ খুব ভাল মানুহ প্ৰস্তুতি পৰাশৰ, মুখ্য চৰিত্ৰ গংগা, মই মুখ্য বেয়া মানুহ সেই ছবিখনত। গতিকে ৰঞ্জন চলিহা নামৰ এটি চৰিত্ৰ খুবেই বেয়া মানুহ, গোটেই বেয়া কামখিনি তাৰ মোৰ নেতৃত্বত হৈ থাকে। কিন্তু তাৰ মাজতে সুধিব বিচাৰিছোঁ, কি খাব কওক? চাহ নে কফি? কি খাব কোৱা? চাহ নে কফি? কিয় কৈছোঁ গম পাব। মই অকণমান ৰাগণিতম এতিয়া আমাৰ মাজত উপস্থিত নাই, তাৰ লগত মোৰ অকণমান মুখামুখি অলপ সংলাপৰ প্ৰক্ষেপণ আছে। গতিকে মই সেইখিনি ক'লে গম পাই যাব। ৰাগৰ লগত ৰাগ এজন এডভকেট। নমস্কাৰ নমস্কাৰ, মই ৰঞ্জন চলিহা। মোৰ ভাইটি এটা কেছত ফচি আছে। মই গম পাইছোঁ আপুনি মোৰ ভাইটিৰ বিৰুদ্ধে ওকালতি কৰি আছে। মই বিচাৰোঁ আপুনি অকণমান কেছটো লুজ কৰি দিয়ক, নহ'লেতো জানেই মই কি কৰিব পাৰোঁ। তেতিয়া ৰাগে কয়, কি ৰঙা চকু দেখুৱাইছে নেকি? এনেকুৱা 1000 ৰঙা চকু মই হালধীয়া কৰি পেলাইছোঁ। তেতিয়া মই কওঁ হালধীয়া। তেতিয়া ৰাগে কয়, সৰিয়হ ফুলৰ ৰং হালধীয়াই হয়। তেতিয়া ৰাগে কয়, তেতিয়া মই কওঁ বেলেগ কথা কৈছে দেখোন, হালধীয়া। কি খাবি ক? চাহ নে কফি? তেতিয়া ৰাগে কয়, চাহ কফি মই কি খাওঁ অহা 6 মে'ত জনাম, যেতিয়া গংগা সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ য'ত আমাৰ অসমীয়া ছ'চাইটি আছে তাত মুক্তি পাব, তেতিয়া মই জনাম চাহ খাওঁ নে কফি খাম। তেতিয়া ময়ো কওঁ ঠিক আছে, বঢ়িয়া বঢ়িয়া বঢ়িয়া। অহা 6 মে'ত যেতিয়া সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ য'ত অসমীয়া ছ'চাইটি আছে তত মুক্তি পাব গংগা, সেইদিনা ময়ো আপোনালোকক সুধিম, মানে তোমালোকক সুধিম। কি সুধিম? কি খাব কওক? চাহ নে কফি? আৰু তোমালোককো সুধিম, কি খাবা কোৱা? চাহ নে কফি? তাচ্ছিল্য সুৰত তাৰমানে তাৰ এইটো ছিগনেচাৰ ডাইলগ, ছবিখনৰ আৰম্ভণিৰ পৰা শেষলৈকে এই সংলাপটি তাৰ ডাইলগৰ মাজে মাজে চলি থাকে। আচ্ছা, যিয়ে নহওক লাষ্ট মই বিদায় ল'ম এতিয়া। মোৰ লগত এবাৰ সকলোৱে মোৰ নিচিনাকৈ চাহ নে কফি এনেকৈ ক'ব হা। কি খাব কওক? অকণমান মূৰটো এনেকৈ লৰাই পেলাই কোৱা না, অকণমান হা, অলপ ষ্টাইলত হা। কি খাব কওক? বাকীখিনি সুন্দৰভাৱে সম্পূৰ্ণ গংগা ছবিখন উপভোগ কৰিবলৈ অহা 6 মে'ত তোমালোক আহিবা।
আজিয়ে কনফাৰ্ম কৰি থৈ দিয়া, আজিয়ে ঘৰত কৈ দিবা। আৰু আপোনালোকক শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলকো মই অনুৰোধ জনাইছোঁ, আপোনালোকেও যাতে সেই উদ্যোগটি লয় যাতে অসমীয়া ছবিৰ ভাল দিন ঘূৰি আহে। ধন্যবাদ। গংগা চাবলৈ আহিবা।